হেল্ল' আৰু নমস্কাৰ, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এটা ঠাইত। এই ঠাইডোখৰ ক'ত আহিছোঁ আপোনালোকে অলপ পিছতে গম পাব। আৰু এইপিনে চাওক, ইয়াত এনেকৈ বাইক পাৰ্কিং কৰি থোৱা হৈছে। আৰু মই এতিয়া সোমাই গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ, ব'লক। এইটো মনোহাৰী টি বাংলোৰ হিচাপে এইপিনে চাব পাৰে ন, ধুনীয়াকৈ দেখুৱাইছোঁ। পিনে ৱেলকাম টু মনোহাৰী টি ষ্টেট এনেকৈ ধুনীয়াকৈ দেখুওৱা হৈছে। আৰু এইটো চাইডেও আছে, আৰু আপোনাৰ ইয়াত বহিব পাৰি ইয়াত ধুনীয়াকৈ চাওক। আৰু এইটো এনেকৈ এইপিনে ভিতৰৰ পিনে ৰেষ্টুৰেণ্টখন আছে, আৰু এইপিনে বহা জেগা আছে। আৰু চাব পাৰে এনেকৈ বহিবলৈ ধুনীয়াকৈ জেগাটো থৈ দিছে। আৰু এইপিনে ভেলেণ্টাইন্স এনেকৈ ধুনীয়াকৈ ফটো মাৰি থৈছে। আৰু এই জেগাটো চাওক, এনেকৈ উঠি এইপিনেও খাব পাৰিছে। এনেকৈ বহিবলৈ ধুনীয়াকৈ এনেকৈ বেলুন চেলুন পাৰি দিছে। এইপিনে চাওক, এনেকৈ ধুনীয়াকৈ দিছে। এনে জৰ্ণি কৰাৰ কাৰণে এইপিনে দেখুৱাই দিছে। আৰু এইপিনে ভিতৰতো আছে এনেকৈ বহিবলৈ জেগা। আৰু এইপিনে এনেকৈ হেৰি কৰি দিছে, এইপিনে কিবা ইয়াতো বহিব পাৰি, ইয়াত বহি খাব পাৰে। মই ভিতৰলৈকে গৈ চাওঁচোন বাৰু চিট আছে নাই। এনেকৈ ডেক'ৰেশ্যন কৰা আছে, ধুনীয়াকৈ সজোৱা আছে। আৰু ওপৰৰ হেৰিবোৰ দেখিছেনে ধুনীয়াকৈ। আৰু ইয়াত এনেকৈ হেৰি কৰা আছে, দেখিছেনে মানুহে বহি খাইছে। এইখন ইয়াৰ মেনুখন মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই ল'ব পাৰে। বেলেগ টাইপৰ বস্তু আছে, কিন্তু বস্তুবোৰ অলপ দাম হয়। যিয়ে নহওক আহিছোঁ তথাপি দেখুৱাই দিছোঁ আপোনালোকক। চৌদা, য'ত ৰাইচ মকটেইলছ বিভিন্ন টাইপৰ দেখিবলৈ পাইছে ন। এনেকৈ বহুত চেণ্ডউইচ ৱাৰ্প বহুত টাইপৰ বস্তু আছে, কিন্তু প্ৰাইচবোৰ অলপ হাই হয়। আপোনালোকে তথাপিও যদি ওৱান টাইম খাওঁ বুলি ভাবে খাব পাৰে। চাওক, এইবোৰ চাওক, চাওক এতিয়া মই ইয়াতে বহিছোঁ অকণমান ধুনীয়াকৈ টেবুলত বহিছোঁ। আৰু এইখন দেখিছেনে টেবুল, এনেকৈ মই বাহিৰত বহিছোঁ। বাহিৰত এনেকৈ ভিতৰত বহিব পাৰি, ভিতৰত কিন্তু মই নাই বহা। আৰু ধুনীয়াকৈ টেবুল চেবুল এনেকৈ সজাই থৈছে। আৰু এইপিনেতো দেখুৱালে এনেকৈ চুইফ, আৰু এইপিনে আনিছে আছে, এইপিনেও আছে আছে। তলত আপোনালোকৰ ৰিচেপশ্যনৰ এনেকৈ ৰুম আছে, লবি হিচাপে বহিব পাৰি। ওপৰত মানুহ এনেকৈ থাকিব পাৰি। আৰু এইপিনে দেখিছেনে ধুনীয়াকৈ আছে। আৰু সেইটো চাইডেও থকা ঠাই ন, সেইটো থকা জেগা। আৰু এইপিনেও থকা জেগা। আৰু এইপিনে ধুনীয়াকৈ এনেকৈ হেৰি কৰি দিছে, চাব পাৰে। আৰু এইপিনে এনেকৈ বনাই আছে, এইপিনেও আপোনাৰ বহি খাব পাৰি। এই জেগাটো পুৰা ধুনীয়াকৈ পাৰ্কিং এনেকৈ থৈ দিছে, চাওক। যিহেতু ভেলেণ্টাইন ডে'ৰ দিনাখন আহিছিলোঁ ইয়ালৈ, ভেলেণ্টাইন তাত ধুনীয়াকৈ সজাই থৈছে। আৰু এইপিনেও মানুহ ফটো লৈ আছে, এনেকৈ চাব পাৰে। আৰু এনেকৈ পূৰা বাহিৰত বহি আছে, ধুনীয়া পৰিৱেশ এটা। এইপিনে বাহিৰত হেৰি পাৰি দিছে, তেনেকৈ ধুনীয়াকৈ বহি আছে, চাব পাৰে। বেলুন চেলুন সাজি দিছে, আৰু এয়া দেখি ভাল লাগিছে। আৰু এইপিনেও চাওক, আৰু এইপিনে থকা ৰুমতো হেৰি কৰিছে, বাহিৰৰ পৰা এনেকৈ থালি পাতি উলিয়াই দিছে যে ৰিজাৰ্ভ বুলি লিখি আছে। আৰু এইপিনে ভিতৰত যিটো বেম্বো ৰুমটো আছে, ইয়াত পুৰা ফুলেই আজি বাহিৰত বহি খোৱাৰ মজাটো বেছি। আৰু এইপিনে আপোনাৰ ককটেইলৰ ঠাই চাব পাৰে। আৰু পৰিৱেশটো চাওকচোন, ভেলেণ্টাইন ডে'ৰ কাৰণে ইয়াত ফটো শ্বুট হৈছে। আৰু এইপিনে মই আপোনালোকক জেগাটো দেখাইছিলোঁ, এইপিনে। আৰু এইটো চাইডেদি এনেকৈ এইপিনে ধুনীয়াকৈ গাৰ্ডেন লগাই থৈছে, চাব পাৰে ধুনীয়াকৈ। আৰু এইপিনে এটা কটেজ আছে, মই চফা কৰি দেখুৱাওঁগৈ। আৰু যি নহওক বাৰু, এইপিনে আপোনালোকে এনেকৈ উঠিব পাৰে, চাওক আপোনালোকে। এনেকৈ ওপৰলৈ উঠি গৈ মানুহবোৰে এনেকৈ ইয়াৰ পৰা ফটো লৈছে। এনেকৈ এটা চিন আছে, এইটো চিন দেখি আছিলোঁ কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ। এটা চাওক, চাব পাৰে আপোনালোকে। এইপিনে চাওক,
এনেকৈ দেখি যদি এইপিনেও মানুহে বহিব পৰাকৈ চিট আছে দেখুৱাই দিছোঁ মই আপোনালোকক ফটো তুলিছে আৰু সেয়া আৰু মই গৈ থাকোঁ ইয়াৰ পৰা এখন ফিল্ড হয় ফিল্ডত সৰু ছোৱালীয়ে খেলিব পাৰে আৰু এইপিনে গছ গছনি দেখিছে নহয় ধুনীয়াকৈ লগোৱা আছে ফুল আৰু এইপিনে এটা বাঁহৰ কটেজ আছে এনেকৈ ইয়াতো বহিব পাৰে মানুহে আৰু এইপিনে কিবা কিবি বনাই আছে এতিয়া আৰু যি নহওক আৰু এইপিনে দেখিছে গছ এজোপা আৰু এইপিনে ধুনীয়াকৈ ফুলনিত এনেকৈ লগাই থৈ দিছে দেখিছেনে চাওক এইখিনি আৰু ইয়াৰ পৰিৱেশটো আৰু এইপিনে লবিটো আৰু সেইপিনে ভিতৰতো বহি খাব পাৰে এইপিনে এনেকুৱাকৈ আৰু এইপিনে আপোনাৰ ফটো কৰিছে এইপিনে বাহিৰত বহি খাব পাৰে এইটো চাইডে সেই ভিতৰতো খাইছে আৰু এইপিনে ঝুলনাটো বহি আছে খাব পাৰে আৰু সেইবোৰ মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এইপিনে দেখিছেনে ফুলত পানী দি আছে ধুনীয়াকৈ ফুল কাষত ফুল লগাই থৈছে চাব পাৰে এইপিনে পানী আছে আৰু ইয়াতো বহিব পাৰে মানুহে ইচ্ছা কৰিলে ধুনীয়াকৈ ফুলনি গছ বাৰু এতিয়া হ'ল আৰু ইয়াৰ পৰা যাওঁ আৰু এতিয়া আপোনালোকৰ যিখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এখন অলপ ইয়াত বহিও ইয়াৰ পৰিৱেশটো অলপ এনজয় কৰিবলৈ চেষ্টা কৰিলোঁ আৰু সেইখন দূৰৰ পৰা দেখিছে নহয় সেইখন মই য'ত গৈছিলোঁ তাত দেখুৱালোঁ আৰু এইটো চাওক আৰু এইটো চাওক এতিয়া মানুহ আহি আছে চাব পাৰে এতিয়া মানুহ আহি আছে খাবলৈ মই ওলাম আৰু এতিয়া গৈ বাহিৰলৈ ওলাই দিওঁ আৰু মই এয়া চাওক বাহিৰৰ গেটখন এনেকৈ এতিয়া আৰু মই এনেকৈ ওলাই যাওঁ ইয়ালৈ আহিলোঁ আপোনালোককো দেখুৱালোঁ যিহেতু বহুত দিন দেখুৱাম বুলি ভাবি আছিলোঁ যিটো বস্তু যেনেকৈ হওক অলপ হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু মোৰ ভিডিঅ' যোগেদি আপোনালোকে যিবোৰে আহিছে সেইবোৰতো গম পায় তথাপি মোৰ পিনৰ পৰা মই অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এইখন চাওক এনেকৈ ধুনীয়াকৈ তেতিয়াও মানুহ আহি আছে চাব পাৰে এতিয়া মই ওলাই যাওঁ আৰু এইখিনি ডাঙৰ পাৰ্কিং জেগা আছে চাব পাৰে ধুনীয়াকৈ পাৰ্কিং জেগা আছে এনেকৈ এইপিনেও আছে বহুত জেগা আছে এইপিনে গাড়ী আছে এইপিনেও আছে এইপিনেও আছে বহুতখিনি জেগা আছে পাৰ্কিঙৰ কাৰণে বাইক গাড়ীৰ কাৰণে আৰু যি নহওক এতিয়া গৈ ওলাওঁ আৰু আপোনাৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তাত দিলে ইমানতে বাই বাই